নমস্কাৰ, এই মুহূৰ্তত আইবছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব ৰাজ্যৰ মহিলাসকলৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। অৰুণোদয় আঁচনিক লৈ কেইবাটাও খবৰ আহিছে। বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আনহাতে ৰাজ্যৰ কৃষকসকলে লাভ কৰিব 2000 কোটি টকা। সবিশেষ তথ্য একেলগে জানিব পাৰিব। আনহাতে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে তেওঁলোকক কেতিয়া স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12টাকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে হওক বন্ধু বান্ধৱীসকল, আজিৰ স্কুটিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 30 নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰসকলেও লাভ কৰিব এইবাৰ স্কুটি। অকল ছাত্ৰীকেই নহয়, প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰকো প্ৰদান কৰিব এইবাৰ স্কুটি। 6 গাঁৱত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা। ডিচেম্বৰৰ পৰা অসমত 9 লাখ লোকে লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিৰ ধন। লগতে প্ৰতি বছৰে অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধি পাব। অৰ্থাৎ প্ৰত্যেকটো বছৰতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে। আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জানুৱাৰীৰ পৰা অসমৰ 52 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। 52 লাখ লোকে জানুৱাৰীৰ পৰা পাব বিনামূলীয়া চাউল। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব। 1 জানুৱাৰীৰ পৰা এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকাসকলে। কেৱল ৰাজ্যতেই নহয়, অসমৰ বাহিৰতো চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা পাব পৰিয়ালসমূহে। 30 নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰসকলেও পাব স্কুটি। অহা বছৰ নতুনকৈ 25খন কলেজ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। অহা মাহৰ পৰা ৰাজ্যত কৃষকৰ পৰা পুনৰ ধান কিনিব ৰাজ্য চৰকাৰে। প্ৰতি কুইণ্টেল ধানত আপোনালোকক দিয়া হ'ব 2006 টকাকৈ।